তুমি আহিছা কিয় কান্দি আছে মা? সৰু মাইয়া মোক বোৱাৰী আৰু বাবুৱে ঘৰৰ পৰা ওলাই দিলে। কিন্তু কিয়? তোমাৰ দেউতাৰ নোহোৱা 2 বছৰে হ'ল। তথাপিও দেউতাৰৰ পেঞ্চনটো মই পায়ে আছিলো। কিন্তু 2 মাহমান আগত দেউতাৰৰ পেঞ্চনটো কাটি দিলে। তোমাকনো দাদাহেনে ঘৰৰ পৰা কিয় ওলাই দিলে? মই দেউতাৰৰ টকাখিনি নোপোৱা কাৰণে বাবুৱে আৰু বোৱাৰীয়ে মোক ঘৰৰ পৰা উলিয়াই দিলে। মাজনী এতিয়া মই ক'ত যাম, কি কৰিম এই বুঢ়ী বয়সত? দাদাই খঙতে ক'লে চাগৈ ঘৰৰ পৰা ওলাই যাবলৈ। মাজনী মোক তোমালোকৰ ঘৰতে থাকিব দিয়া আৰু। আহিছা যদি কেইদিনমান থাকা আৰু। মা বেয়া নোপোৱা যদি চব্জিখিনি কাটি দিবা নেকি? মই ভাত বহাই থৈ আহিছো, চব্জিখিনি কাটি দিয়াচোন। হ'ব মাজনী, কাটি দিম। লৈ আহা চব্জিখিনি। পাকঘৰতে কাটি দিবা ব'লা। মা তুমি বহিয়ে আছা? বেয়া নোপোৱা যদি ভাত খোৱা বাচনখিনি ধুই দিবা নেকি? হ'ব মাজনী, মই ধুই দিম। ভালে হ'লে দেই, মায়ে আহি আছে। কামৰ পৰা অলপ ৰেহাই পাইছো দেই। হেল্ল'। কওকচোন। আজি পনীৰ বনাই থবা দেই। হ'ব দিয়ক, মই বনাই থম। হ'ব দিয়া, মই কল ৰাখো। ৰ'বচোন, কলটো নাকাটিব। অলপ কথা আছে আপোনাৰ লগত। কোৱা, কি কথা আছে? মোৰ মা আহিছে আজি আমাৰ ঘৰত। কিয়? একেবাৰে থকাকে আহিছে বোলে। দাদাই মাক ঘৰৰ পৰা ওলাই দিলে হেনো। 2 দিনৰ বেছি থাকিব নোৱাৰে কিন্তু তোমাৰ মায়ে মোৰ ঘৰত। সোনকালে যাবলৈ কবা। হ'ব, কম দিয়ক। মই ফোন ৰাখো, বাই। হেৰা, তোমাৰ মায়ে কেতিয়া যাব ইয়াৰ পৰা? 2 দিনমান পাছত যাব। 2 দিনমান পাছত নহয়, যিমান সোনকালে পাৰা যাব দিয়া ইয়াৰ পৰা। নহলে কিন্তু মই মোৰ ঘৰৰ পৰা তোমাৰ মাক ওলাই পঠিয়াম। মই এতিয়া অফিচলৈ যাওঁ, তুমি থাকা। মাজনী, জোৱাই গ'ল নে? গ'ল। মই অহা পৰাই যে জোৱাই মোৰ লগত কথা পাতে নে কিবা বেয়া চেয়া পাইছে নেকি মোক? তোমাৰ লগত কথা পাতি থাকিবলৈ আমাৰ এইও ফাল্টু সময় নাই নহয়। মই অহা পৰাই জোৱাই মোক এষাৰো মাত দিয়া নাই। মা তুমি কেতিয়ানো যাবা আমাৰ ঘৰৰ পৰা? মই ইয়াৰ পৰা ক'ত যাম? তুমি জানাই দেখোন, ককাইৰে মোক ঘৰৰ পৰা উলিয়াই দিলে। য'ত যোৱা গৈ থাকিবা, কিন্তু মোৰ ঘৰত থাকিব নোৱাৰা। জোৱাই আপোনাক যাবগৈ দিছে। হ'ব দিয়া মাজনী, মই এতিয়া যাওঁগে। মই এতিয়া ক'ত যাম? সৰু ছোৱালীজনীও মোক সিহঁতৰ ঘৰত থাকিব নিদিলে। সেই প্ৰভু, মই এতিয়া ক'ত যাম? মোক কোনে চাব? ডাঙৰ ছোৱালীজনীৰ ঘৰতে যাওঁচোন। থাকিব দিলে সিহঁতৰ ঘৰতে একেবাৰে থাকিম আৰু। ডাঙৰ মাইনা, ডাঙৰ মাইনা। মা, তুমি ইমান দিনৰ মূৰত আহিছা? অকলে আহিছা নেকি? নে দাদা বৌহঁতো আহিছে লগত? মই অকলে আহিছো। মা, তুমি কিয় কান্দিছা? তুমি ইমান দূৰ অকলে আহিলা নেকি? মা, তুমি নাকান্দিবাচোন। কি হৈছে তোমাৰ? তুমিতো অহাৰ আগতে খবৰ এটা দিব পাৰা আমাৰ মোবাইলত ফোন কৰি। তুমি খবৰ দিলে আমাৰ এই আজি মই হাজিৰা যাব নিদিলো হয়। তেৱে তোমাক লৈ আহিবগে পাৰিলে হয়। নাকান্দিবাচোন তুমি। মোক তোমাৰ ককাইৰে ঘৰৰ পৰা উলিয়াই দিলে। কিয়? কিয় এনেকুৱা কৰিছে দাদাই? দেউতাৰৰ পেঞ্চনটো বন্ধ হৈ থাকিল যে, সেইকাৰণে মোক বোৱাৰী আৰু বাবুৱে ঘৰৰ পৰা উলিয়াই দিলে। মা, তুমি কান্দি থাকিব নালাগে। ৰ'বা, মই চকী এখন আনোগে। মা, তুমি বহাচোন, কান্দি থাকিব নালাগে। মই কথা পাতি আছো দাদাৰ লগত। কিয় এনেকুৱা কৰিছে সি? সেই মূৰ্খটোক ফোন কৰি লাভ নাই মাজনী। বাদ দিয়া, তাক ফোন কৰিব নালাগে। তথাপিও মই ফোন কৰিম দাদাক। হেল্ল', দাদা। কিয় কল কৰিছ? আপুনি ইমান স্বাৰ্থপৰ নে? মাক কিয় ঘৰৰ পৰা উলিয়াই দিছা? আমাৰ ঘৰৰ কথা আমি জানো, তই কবলৈ কোন? দাদা,
আপুনি এইটো কথা কেতিয়াও পাহৰি নাযাব যে ময়ো সেইখন ঘৰৰ ছোৱালী হয়। কল ৰাখ, তোৰ কথা শুনি থাকিবলৈ মোক সময় নাই। হেল্ল', কলটো কাটি দিলে দাদাই। আকৌ কৰি আছো মই। কিয় এনেকৈ কৰিব লাগে? কি ভালকে কথাও পতা নাই। কল কিয় কাটিলি? মোৰ কথা আছে তোৰ লগত। মোৰ তোৰ লগত কথা পাতিব সময় নাই বুলি কৈছো নহয়। আৰু এটা কথা শুন, মায়ে তোৰ ঘৰতে আছে চাগে ন? মাক আৰু মোৰ ঘৰলৈ ঘূৰি আহিব নিদিবি। তয়ে মাক একেবাৰে ৰাখি ল। নেক্সট টাইম মোক কল নকৰিবি। দেখিলা মাজনী সি ইমান বেয়া হৈ গ'ল। কি ক'ম আৰু ডাঙৰ মাইনা, সৰু মাইনাও সিহঁতৰ ঘৰত থাকিব নিদিলে। তাৰ মানে মা তোমাক দাদাই বহুত দিন আগতে ঘৰৰ পৰা ওলাই পঠিয়ালে নেকি? মাজনী আজিৰ লগত 6 দিনে হ'ল। মই সৰুহঁতৰ ঘৰত আছিলো কেইদিনমান, তাৰ পৰাও খেদা খালো। মা তুমি চিন্তা কৰিব নালাগে, আমি আছো নহয়। মই আৰু জোৱাইৰে তোমাক চাম। তুমি আজিৰ পৰা আমাৰ লগতে থাকিবা। হ'ব দে আই, মোক তহঁতৰ ঘৰতে থাকিব দিছ যেতিয়া মই ইয়াতে থাকিম আৰু। বৌ, মই বিহু ফাংচনৰ কাৰণে ৰিহাৰ্চল কৰিবলৈ যাওঁ। বৰমা, কেতিয়া পালেহি? কেইদিনমান থাকি যাব দেই। কেইদিনমান মানে মই ইয়াতে একেবাৰে থাকি যাম, তোমালোকে ৰাখিলে হ'ল আৰু মোক। এইবাৰ বিহুৰ ৰিহাৰ্চল ক'ত হ'ব ন ভনী? আমাৰ ৰাইজৰ ফিল্ডখনতেই হ'ব এবাৰ ৰিহাৰ্চল। কিমান সময় ৰিহাৰ্চল হ'ব ভনী? সন্ধিয়া 5 বজালৈকে হ'ব ৰিহাৰ্চল। বৌ, মই যাওঁ দেই। বৰমা, আপুনি বহক, মই আহিছো। যোৱা। মা তুমি ভাত কেইটামান খাই ল'বা দেই, মই বহাই দিওঁগে। মা বা ক'ত গ'ল চাগে আমাৰ? সেই তাতে বহি আছে দেখোন। মা তুমি ইয়াতহে বহি আছা, মই তোমাক এনেই ঘৰত বিচাৰি আছো। মাজনী, তুমি এইখিনিত বহাচোন, তোমাৰ লগত অলপ কথা পাতো। ডাঙৰ মাইনা, জোৱাইনো ক'ত কি কাম কৰেগে? আমাৰ এওঁৰ বৰদেউতাহঁতৰ ঘৰত হাজিৰা কৰিবলৈ গৈছে। পিছে মাজনী, তোমালোকৰ ঘৰত খেতি মাটি আছেনে নাই? আছে মা, কেই বিঘা আছেনো? 8 বিঘা আছে বোলে। তেনেহলে বছৰ ঘূৰি যায় ন খেতি কৰিলে? মা ঘৰতে খেতি কৰিলে বছৰ ঘূৰি যায়। আধি দিলেও হয়, কিন্তু আমাৰ এওঁৱে ঘৰতে খেতি কৰে। মানে ধান চাউলৰতো অভাৱ নাই আমাৰ ঘৰত, কিন্তু তেওঁৰ হাত খৰচ ওলাবৰ কাৰণে অলপ হাজিৰা যায়। ময়ো যাওঁ বাৰিষাত ঘৰ খেতি শেষ হ'লে মানে। ঠিকে আছে তেনেহলে। পিছে জোৱাই মোক ইয়াত থাকিব দিবনে নাই? মা কি যে কোৱা আৰু, তেওঁ তোমাক থাকিব নিদিবনে? যোৱাকালি তেওঁৰ লগত মই কথা পাতিছিলো নহয়, তেওঁ কৈছে মাক যাব নিদিবা আৰু বুলি। ইয়াতে থাকিম বুলি ভাবিছো আৰু মই মাজনী। তুমি নাথাকো বুলি ক'লেও মই ৰাখিম তোমাক আমাৰ ঘৰতে মা। মই তোমাক ইয়াৰ পৰা ক'তো যাব নিদিওঁ আৰু। দাদাহঁতৰ ঘৰলৈতো যাব নিদিওঁৱে। ব'লা মা এইখিনিৰ পৰা যাওঁ, দুপৰীয়া হৈছে, ঘৰলৈ যাওঁ ব'লা। ব'লা। হেৰা, তোমাৰ মায়ে গ'ল নে নাই? ৰাতিপুৱা 10টা মানতে গ'ল। ঠিকে আছে গ'ল যদি। আপুনি আজি সোনকালে আহিলে যে কিয়? আজি সোনকালে ছুটি পালো। তোমাৰ মায়ে কাৰ লগত থাকিবগে? ডাঙৰ বাৰীটাই যাব চাগে, নহলেনো মাক কোনে ৰখাব? বাদ দিয়া, য'তে নাথাকক। মোৰ পেন আৰু চাৰ্টখন ইস্ত্ৰি দিলানে নাই? ইস্ত্ৰি দিব মই সময় নাপালো। যোৱা সোনকালে প্ৰেছ কৰি দিয়া। ৰ'ব দিওঁগে।